নমস্কাৰ বন্ধুসকল, নতুন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম। এইটো মোৰ হাতত কি বাৰু গম পাইছে? এটা কণী হয়। কি কণী ক'বচোন? দেখিছে, এইটো কিবা কণী হয়। ক'ব দেই কি কণী? গেলাই থৈছিলোঁ গুড়াখিনি, ধানৰ গুড়া এইবোৰ মিক্স কৰি দিওঁ। এইফালে আকৌ মিষ্টাৰে মাছৰ দানা ফেটি আছে। খলিহৈৰ লগত তুঁহগুৰি অলপ দি এনেকৈ ফেটি আছে। 2-3 দিন হ'ল খলিহৈখিনি তিয়াই থোৱা, আৰু সেইখিনি আনি অলপ তুঁহগুৰি দি এনেকৈ ফেটি আছে। আমি সাধাৰণতে খলিহৈখিনি 2-3 দিন তিয়াই কেনেহে মাছক দিওঁ, কাৰণ এইবাৰ আমাৰ পুখুৰীত ডাঙৰ মাছ নাই, সৰু সৰু মাছ আছে। সেইবাবে খলিহৈ যদি আমি শুকানকৈ দি দিওঁ, খাই মেলি পেট ফালি যোৱাৰ সম্ভাৱনা থাকে। এইফালে আকৌ বেটাই এয়া কঠীয়া ধান তিয়াই আছে। তাক কৈছোঁ মই বস্তাটো তেনেকৈ পানী ভৰাই লোৱা, নহ'লে বস্তাত পানী সোমোৱাত দিগদাৰ হয় বুলি। গতিকে সি তিয়াই লৈছে, আৰু এটা ৰছীতে গোটেইকেইটা বস্তা বান্ধি এনেকৈ পুখুৰীত পেলাই দিছে। কাৰণ মাছে খাই দিব পাৰে ন, সেইকাৰণে মানে বান্ধি লৈছে। এইফালে গাছকাপ মাছৰ কাৰণে কলপাত দিয়া হৈছিলে, খালে বাৰু। গাছকাপ মাছে ডাঙৰ কেইটামান আছে দেই, আৰু বেলেগ মাছ নাই। ডাঙৰ মাছ নথকাৰ কাৰণে এইবাৰ পুখুৰীটো বহুত হাবি হৈ আছে। এয়া ডাঙৰ মাছ থাকিলে ইমান হাবি হ'বলৈ নাপায়, কেলৈ সিহঁতে খাই দিয়ে পাতবিলাক, ঘাঁহবিলাক। গতিকে আছে, এতিয়া লাহে লাহে ডাঙৰ হৈ আছে, চাফা হ'বগৈ। আৰু কি কৰিবা, পুখুৰী হাবি ঠিকে আছে। আৰু এইখিনি লৈ লৈছে, আৰু অলপ আছে। আৰু এটা পুখুৰী আছে, তাতো মানে মাছৰ দানা নাই দিয়াকৈ কেইবাদিনো। গতিকে মিষ্টাৰে আকৌ তাতো দানা দিব গৈছে। ভিডিঅ'টো আজি ইমানেই। কেনেকুৱা লাগিলে জনাব দেই, কমেণ্ট কৰি।